দোস্ত এই পৃথিৱীখনত বহুতো জংঘল আছে। কিছুমান বহু সৌন্দৰ্যময় যদিও ভয়ানক আৰু কিছুমান মহত্বপূৰ্ণ। আমি আজি চাবলৈ যাই আছোঁ এনে 4খন ভয়ানক আৰু মহত্বপূৰ্ণ জংঘল। আপোনালোকে চাই আছে পাৰ্থ এণ্টাৰটেইনমেণ্ট। যদি আপোনালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 4 মেইণ্ডু নাম্বেলু ক্লড ফৰেষ্ট, চাউথ আমেৰিকা। দক্ষিণ আমেৰিকাত থকা এই জংঘলখনক ঠাণ্ডা জংঘল বুলিও কোৱা হয়। এই জংঘলখন 152 কিলোমিটাৰ মাটি আৱৰি আছে। দোস্ত এই জংঘলখন এমেজন জংঘলৰ কিছু দূৰত অৱস্থিত, কিন্তু ইয়াৰ বাতাৱৰণ বেলেগ হোৱাৰ বাবে এইখন আমাজনৰ অংশ নহয়। ইয়াৰ 1600তকৈও অধিক পক্ষী আৰু ভিন্ন জীৱ-জন্তু পোৱা যায়। ইয়াত গোটেই বছৰটোৱেই প্ৰায় বৰষুণ হৈ থাকে, যাৰ বাবে এই জংঘলখনত পানীৰ বিভিন্ন পোকবোৰে ভৰি থাকে। নাম্বাৰ 3 দ্য এমেজন ৰেইন ফৰেষ্ট, চাউথ আমেৰিকা। এমেজন ৰেইন ফৰেষ্টে 7 লাখ বৰ্গ কিলোমিটাৰ মাটি আৱৰি আছে। এই জংঘলখনক গোটেই পৃথিৱীতে জংঘলৰ ৰজা মনা হয়। দোস্ত এমেজন ৰেইন ফৰেষ্টে গোটেই বিশ্বৰ বাবে মহত্বপূৰ্ণ, কাৰণ 20% অক্সিজেন মানুহে ইয়াৰ পৰাই লাভ কৰে। এই জংঘলখনত গোটেই বছৰটোতেই পানী হৈ থাকে, যাৰ বাবে ইয়াত পোক আৰু পানীৰ বিভিন্ন জীৱ-জন্তুৰ ঘৰ মনা হয়। লগতে বিভিন্ন ধৰণৰ বিলুপ্ত হৈ যোৱা গছ-গছনি এই জংঘলখনত এতিয়াও পোৱা যায়। দোস্ত এই জংঘলখনত বিশাল এনাকাণ্ডও পোৱা যায় আৰু 2500তকৈও অধিক জীৱ-জন্তু আৰু চৰাই-চিৰিকটি এই জংঘলখনতেই পোৱা যায়। নাম্বাৰ 2 সুন্দৰবন, এছিয়া। দোস্ত নাম শুনিয়েই আপোনালোকে হয়তো ধৰিব পাৰিছে এই জংঘলখন কিমান সৌন্দৰ্যময়, যিখন 10,500 বৰ্গ কিলোমিটাৰ আৱৰি আছে। এই জংঘলখন বাংলাদেশ আৰু ইণ্ডিয়াত অৱস্থিত, যিখনৰ 80% ভাগ বাংলাদেশতেই পৰে। জংঘলখনৰ সৌন্দৰ্যৰ লগতে ভয়ানকো, কাৰণ ইয়াত বাঘৰ ৰাজত্ব চলে। দোস্ত বগা বাঘৰ বাবে এই জংঘলখন গোটাই পৃথিৱীৰ ভিতৰতেই বিখ্যাত। 1 নম্বৰ ট্ৰপিকেল ৰেইন ফৰেষ্ট চাইনা। দোস্ত এই জংঘলখন চীনৰ দক্ষিণ ফালত অৱস্থিত। চীন তথা পৃথিৱীৰ কাৰণে মহত্বপূৰ্ণ এই জংঘলখনে 2440 বৰ্গ কিলোমিটাৰ মাটি আৱৰি আছে, যিখন চীনৰ সবাতোতকৈ ডাঙৰ জংঘল। ট্ৰপিকেল জংঘলত 3000তকৈও অধিক পক্ষী তথা জীৱ-জন্তুৰ প্ৰজাতি পোৱা যায়। লগতে এই জংঘলখনত অনেক ধৰণৰ ঔষধি গছপাত পোৱা যায়, যাৰ বাবে বিজ্ঞানৰ দৃষ্টিত এই জংঘলখন বহুত মহত্বপূৰ্ণ হয় আৰু চীনে বেছিভাগ ঔষধ এইখন জংঘলৰ পৰাই নিৰ্মাণ কৰে।